আজি আমাৰ প্ৰকৃতি প্ৰেম মানে আমাৰ মৰমৰ গীতৰ বাৰ্থডে সেই উপলক্ষে আমি আহিছোঁ বৰাগাঁৱত থকা কুমাৰ্ছ গ্ৰীণ ৰিজৰ্টখনলৈ আৰু ৰিজৰ্টখনৰ পৰিৱেশটো বহুত বেছি ধুনীয়া। এয়া আমাৰ বাৰ্থডে গাৰ্ল গীত খেলি আছে। আমাৰ গীত সঁচাকৈ বহুত বেছি মৰম লগা আৰু আজি তাইৰ এই বিশেষ দিনটোত সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। তাই যেন ভাল মানুহ হয় আৰু এয়া মোৰ পিছত মটু আৰু পাতলু দেখি হাঁহি উঠিলে। সঁচাকৈ মটু আৰু পাতলুক চাই মই বহুত বেছি ভাল পাওঁ আৰু ইমান ধুনীয়া পৰিৱেশ উপভোগ কৰি সঁচাকৈ বহুতেই বেছি ভাল লাগিল আৰু নিজৰ মানুহখিনিৰ লগত এনেকৈ ওলাই আহি বহুতেই বেছি ভাল লাগে। আৰু এতিয়া 7 বাজিলেহি। কফি অৰ্ডাৰ কৰিছিলে, লগতে এয়া হ'ল আমেৰিকান কৰ্ণ আৰু আমাৰ ইয়াৰ গীতে খাই আছে ফ্ৰেঞ্চ ফ্ৰাই। তাইক সঁচাকৈ মৰম লাগে। আৰু ইয়াৰ চিকেন ললিপপ আৰু আমাৰ লগতে জোনাক আহি পালে। আমাৰ জোনাক কিমান ধুনীয়াকৈ হাঁহিছে চাবচোন, বৰ মৰম লাগে দেই এনেকৈ সৰু ল'ৰা ছোৱালীক কোচত। এতিয়া আমাৰ মৰমৰ গীতে কেক কাটিব গ'ল। ইতিমধ্যে তাইৰ লগৰখিনি আহি পালেহি। গীতে আমাক কেক কাটিলে। তাইৰ আজি বহুত বেছি ফূৰ্তি, সঁচাকৈ তাইক দেখি মোৰো বেছি ভাল লাগিল। আৰু ইতিমধ্যে আমাৰ ডিনাৰৰো টাইম হ'ল, যিহেতু ৰাতি বহুত বেছি হৈছেহি। আৰু আমাৰ ডিনাৰৰ কাৰণে আয়োজন আমাৰ বাইদেউ আৰু ভিনদেউৱে কৰিছিলে, যিহেতু ছোৱালীৰ বাৰ্থডে। আৰু আমি যোনে যি মন তাকে খাইছোঁ। বেবী কৰ্ণ আৰু তাৰপিছত পৰ্ক ড্ৰাই ফ্ৰাই সকলোখিনিয়ে আছিলে আৰু চিকেন পনীৰ মটন সকলোখিনিয়ে আছিলে বাৰু। আৰু মই পিছে পোলাও নান অকণ চবৰে খাইছিলোঁহে। আৰু এনেকৈ গোটেইখিনি লগৰ কেইজনী, বাইদেউৰ লগৰ, তাৰপিছত আমাৰ ধুনুৰ লগৰ সকলো আহিছিলে আৰু ভালো লাগিলে সকলোকে লগ পাই। এতিয়া আমাৰ ডিনাৰো খতম, আমি যাবলৈ লৈছোঁ। আকৌ লগ পাম আপোনালোকক, বাই।